Hello everyone, welcome to my channel Moni's Vlog. যোৱাকালি মই আপোনালোকক দেখাইছিলো Hyundai Creta L9 launching ceremony আৰু আজি মই ভাবিছো আপোনালোকক গাড়ীখন ভালকৈ দেখাই দিও। এইখনে হৈছে Hyundai Creta L9। এখন খুবেই কমফৰ্টেবল কাৰ হয় যিসকলে ড্ৰাইভিং কৰি ভাল পায়, লং ড্ৰাইভ যাব ভাল পায়, তেওঁলোকৰ কাৰণে খুব এখন কমফৰ্টেবল কাৰ হয়। Hyundai কাৰ বুলি ক'লে কিমান এখন ভাল গাড়ী হয় আপোনালোকে গমে পায়, তথাপিতো মই আপোনালোকক কৈ দিছো। আৰু আপোনালোকে যদি গাড়ীখনৰ বিষয়ে যিকোনো ফিচাৰ্ছ হওক বা যিকোনো কথা জানিব বিচাৰে আপোনালোকে কন্টাক্ট কৰক। আৰু যদি আপোনালোকে ভাবে যে গাড়ীখনৰ টেষ্ট ড্ৰাইভ লৈ চাম তেতিয়াহ'লে আপোনালোকে কন্টাক্ট কৰক, নাইবা আপোনালোকে আদাবাৰীতে থকা এই চৰাইঘাট Hyundai শ্বৰুমটোলৈ আহক। আৰু এখেত হৈছে আমাৰ জেনেৰেল মেনেজাৰ অপূৰ্ব চমুৱা ছাৰ, আৰু তেখেতে গাড়ীখন বৰ ধুনীয়াকৈ চলাব লৈছে। একচুৱেলি চলাব নহয় বাৰু, তেখেতে এনে বহি দেখাই দিছে। গাড়ীখন আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব, কমেণ্টত জনাব। আৰু যিসকলে ভাবি আছে যে তেওঁলোকৰ ড্ৰিম কাৰখন ল'ম বুলি তেনেহ'লে কন্টেক্ট কৰক।